Hello everyone and welcome back to another blog আৰু আপোনালোকে যেটো ভিডিও চাবলে আজি অন কৰিছে এই ভিডিওটো হৈছে 2 জানুৱাৰী 2025 মোৰ মানে অকমান লেট হৈ গল এডিট কৰি আপলোড কৰোতে আৰু মই আজি ৰাতিপুৱা শুই উঠি গা পা ধুই এফালে মই যাবলৈ ওলাইছো সোণাৰী জাতীয় বিদ্যালয়লৈ কিয়নো সোণাৰী জাতীয় বিদ্যালয় এইবাৰ ভৰি দিছে 25টা বৰ্ষত আৰু 2 জানুৱাৰীটো যেহেতু স্কুলৰ প্ৰতিষ্ঠা দিৱস হয় গতিকে সেই অনুযায়ী আজিৰ দিনটোৰ পৰাই ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীসমূহৰ শুভাৰম্ভণি কৰা হৈছে আৰু স্কুলত আজি ধুনীয়াকৈ কাৰ্যসূচী ৰখা হৈছে আমাকো নিমন্ত্ৰণ কৰিছে যেহেতু ময়ো এজন প্ৰাক্তন ছাত্ৰ এখন স্কুলৰ আৰু আজি মনটো বহুত বেছি এটো কাৰণে ভাল লাগি আছে আৰু গৌৰৱ অনুভৱ কৰিছো যে নিজে স্কুলখন আজি 25টা বৰ্ষত ভৰি দিছেহি আৰু এইফালে মই পাই গলো আমাৰ আপোন বিদ্যালয়খন আৰু হুমাই দেখিছেনে ইমান ধুনীয়াকৈ এখন গেটেৰে আদৰণি জনাইছে য'ত লিখা আছে গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ বুলি আৰু এই গেটখন তৈয়াৰ কৰিছে আমাৰ মৰমৰ অভিভাৱকসকলে আৰু তেওঁলোকক বহুত ধন্যবাদ ইমান এখন ধুনীয়া গেটেৰে সকলোকে আদৰণি জনোৱাৰ বাবে গেটখন হুমাই এইফালে ৰখা হৈছে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে সেই সকল ব্যক্তিক যিসকল ব্যক্তিৰ অশেষ প্ৰচেষ্টা আৰু কষ্টৰ ফলত সোণাৰী জাতীয় বিদ্যালয়ে আজি এইটো পৰ্যায় পাবলৈ সক্ষম হৈছে আৰু এইফালে আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা শিক্ষাৰ্থী কেইজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তাৰে মাজত মোৰো এজন লগৰ শান্তনু তাক হসাকৈ আজি বহুত বেছি মনত পৰিছে মোৰ ফালৰ পৰা তাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাষতে ৰখা হৈছে বিভিন্ন ধৰণৰ ৱাল মেগাজিন আৰু ছাত্ৰ-ছাত্ৰীসকলে এইসমূহ অশেষ কষ্ট কৰি তৈয়াৰ কৰি উলিয়াইছে হসাকৈ বহুত বেছি ধুনীয়া হৈছে মানে এইবিলাক এই চেগতে মই তেওঁলোককো বহুত বেছি ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ এইসমূহ তৈয়াৰ কৰাৰ বাবে আৰু এইফালে দেখিছেনে এটা ধুনীয়া সেলফি পইণ্টও বনাই দিছে যেহেতু আজিকালি সেলফি মেইন মানে সকলোৰে কাৰণে ইমান দিনৰ মূৰত সকলো লগ খাব ফটো এখনটো সকলোৱে মাৰিব বিচাৰিব নহয় জানো আৰু এইফালে দেখিছেনে ৱালসমূহত ইমান ধুনীয়াকৈ প্ৰত্যেকটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ ফটো ফ্লেক্সসমূহ আৰি দিয়া হৈছে আৰু এইখন হৈছে 2013 বৰ্ষ মানে আমাৰ বৰ্ষ আৰু এইটো দেখিছেনে মই কেনেকুৱা আছিলো দেখিবলৈ সঁচাকৈ এই পুৰণি ফটোবিলাক দেখি পিনে একদম আগৰ দিনলৈ মনত পৰি গৈছে সেই আগৰ স্কুলৰ দিনবিলাকে কিমান ভাল আছিল জীৱনত একো টেনচন নাছিল স্কুল আহিব লাগে লগৰবিলাকৰ লগত খেলিব লাগে মুঠতে একোৱে টেনচন নাছিল সঁচাকৈ সোণালী দিন আছিল সেইসমূহ আৰু এইফালে 2015 বৰ্ষ আৰু এইফালে 2016 বৰ্ষ মানে টোটেল 2012 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা পাছ কৰি ওলাই গ'ল সেই গোটেই সকলোৰে ফটো ফ্লেক্সসমূহ গোটেই ৱালসমূহত ধুনীয়াকৈ মাৰি দিছে ইমান ধুনীয়া লাগিছে সকলো বৰ্ষই মানে নিজৰ ফটোবিলাক ইয়াত চাব পাৰিব এইফালে ধুনীয়াকৈ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে যিহেতু মই আহি পোৱাত অকণমান পলম হ'ল গতিকে এই অনুষ্ঠান মই মিছ কৰিলোঁ আৰু এইফালে এটি দুটিকৈ আমাৰ লগৰকেইটা আহি গোট খাইছেহি আৰু যিকেইটা আহিব পৰা নাই তেহেঁতক বহুত বেছি মিছ কৰিলোঁ প্ৰগ্ৰেমটোত আৰু এইফালে আমি গোটেইকেইটা এতিয়া সোমাই আহিছোঁ স্কুলৰ ভিতৰলৈ আৰু এইফালে ধুনীয়াকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে বিদ্যালয়ৰ কাৰ্যসূচীত অলপ দেৰি বহাৰ পিছতে আমি গোটেইকেইটা লগৰ ওলালোঁ পুৰণা বিদ্যালয়খনি থকা ঠাইডোখৰ চাই আহোঁগৈ বুলি আৰু যিহেতু আমি পঢ়িছিলোঁ সেই বাঁহৰ পুৰণা স্কুলখনতে আৰু আমাৰ সকলো স্মৃতি জড়িত হৈ আছে সেই বাঁহৰ স্কুলখনতে গতিকে বোলো সেই ঠাইখননো কি হৈ আছে তাকে চাবলৈ বুলি আহি পালোহি এই পুৰণা বিদ্যালয়খনি থকা ঠাইডোখৰলৈ আৰু এইডোখৰ দেখিছেনে এইডোখৰতে আছিল আমাৰ পুৰণা বিদ্যালয়খনি এইটো আছিল আমাৰ অফিচ ৰুম আৰু এতিয়া এইফালে মানুহে বসবাস কৰে আৰু সকলো মানুহৰ ঘৰ হ'ল আৰু এই সাইডে দেখিছেনে এই সাইডে মোৰ লগৰ গৌৰী শংকৰৰ ঘৰ আছিল সি মানে একদম পুৰা প্ৰাৰ্থনাটো গোৱাৰ সময়তহে এইফালে গা ধুবলৈ যায় আৰু সি বেলটো মৰাৰ লগে লগে দৌৰ মাৰি স্কুললৈ আহে তাৰ ঘৰ মানে একদম স্কুলখনৰ কাষতে আছিল আৰু তাৰ মাকে সদায় আমালৈ এইফালে টিফিন পাৰ কৰাই দিছিল পুৰণা বিদ্যালয়খন চাইহি এফালে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত একোডালকৈ ধূপ জ্বলাই দিলোঁ আৰু বিশেষকৈ মোৰ লগৰ যিহেতু আমাৰ 2013 বেষ্টৰ শান্তনু অকালতে আমাক এৰি থৈ গুচি গ'ল তাৰ কাৰণে আজি সঁচাকৈ বহুত বেছি বেয়া লাগিছে আৰু মনত পৰিছে তই য'তে আছ ভালে থাক তোক সকলোৱে মনত পেলাইছে আজিৰ দিনত ইমান দিনৰ মূৰত গোটেইকেইটা লগ পাইছোঁ ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ গোটেইকেইটা আৰু এইফালে আমি পাই গ'লোঁ এতিয়া টাউকাক আৰু ইয়াতে ভাবিলোঁ কিবা কিবি অকণমান খাই লওঁ যিহেতু পিছবেলাও হৈছে ভোকো অকণমান লাগিছে গোটেইকেইটা ইয়াতে কথাও পতা হ'ব আৰু কিবা এটা খাই ওলোৱা হ'ব ইমান বছৰৰ মূৰত যিহেতু গোটেই সোপা লগ খাইছোঁ আমাৰ বিভিন্ন ধৰণৰ আগৰ কথা বতৰা ওলাইছে কিন্তু মৰমবোৰ সেই একেই আছে কিন্তু স্কুলৰ দিনত যেনেকুৱা মৰম আছিল এতিয়াও আমাৰ মাজত সেই একেই মৰম একেই ৰিলেশ্যনশ্বিপ আছে স্কুলৰ লগৰ সেইটো কাৰণে সদায় খাছ বুলি কোৱা হয় যিমানেই দিন হৈ নাযাওক কিয় লাগিলে আমাৰ মাজত ফোন কল সদায় নহওকেই কিন্তু আমাৰ মৰমবোৰ সদায় এই একেদৰেই থাকক আৰু আগলৈও থাকিব বুলি আশা কৰিলোঁ
খাই বৈ মেলি আমি এতিয়া পালোহি মাংসৰ দোকান যিহেতু স্কুলৰ কাৰ্যসূচী ৰাতিলৈকে আছে আৰু ৰাতি সাজৰ বাবে মাংসৰ দায়িত্বভাগ আমাকে দিছিল নি দিবলৈ আৰু এইফালে সেইকাৰণে আমি আহিলোঁ মাংস নিবৰ কাৰণে এয়া সম্পূৰ্ণ কাটি বাছি থৈ দিছে এতিয়া দিলেগৈ হ'ল আৰু প্ৰায় সন্ধিয়া নামি আহিছে আৰু আমাৰ দিনত বহুতখিনি লগৰ অহা নাছিল এতিয়া ৰাতি হোৱাৰ লগে লগে বহুতখিনি নতুনকৈ আহিছে এই আমাৰ 13 বেটছৰ প্ৰায়খিনি গোট খাইছে সকলোৱে বোলে মোৰ ব্লগত উঠিবই সেইটো কাৰণে সকলোকে কেমেৰাটো অন কৰি হাই দিবলৈ কৈছোঁ এইখিনি আমাৰ লগৰ হয় 2013 বেটছৰ এইকেইজনী আমাৰ লগৰ হয় হাই দিছে সন্ধিয়া হোৱাৰ লগে লগে এইফালে ধুনীয়াকৈ পদূলিৰ পৰা বন্তি প্ৰজ্বলন কৰি দিছে বৰ ধুনীয়া লাগিছে এইফালে চাকি গোটেইখিনি জ্বলাই দিছে একদম পদূলিৰ পৰা একদম স্কুলৰ মেইন গেটলৈকে স্কুলখনৰ পৰা ওলোৱা যদিও আমাৰ 10-11 বছৰ হৈ গ'ল কিন্তু আমাৰ সেই মনবিলাক সেই এতিয়াও সৰু ল'ৰাৰ নিচিনাই হৈ আছে এইফালে দেখিছেনে আমাৰ লগৰখিনিয়ে কি কৰিছে আহি পিছফালে ৰাতিৰ বাবে আয়োজন কৰা আহাৰৰ এইফালে মাংস টেষ্টিং কৰে বোলে আগতীয়াকৈ এইটো দেখিছেনে অৰিন্দম আগতীয়াকৈ পৰা মাংস খোৱাত বিজি আৰু পিছে ময়ো কম নহয় দেই এইফালে ময়ো আছোঁ লাইনত এয়া ধুনীয়াকৈ আগতীয়াকৈ মাংস টেষ্টিং কৰি লৈছোঁ কোনো যাতে বেয়া চেয়া নাপায় আৰু দেই ৰাইজসকল মাংস টেষ্টিং কৰি এইফালে খানাৰ লাইনত আমিও থিয় হৈ দিলোঁ যিহেতু দিনত ভাত খোৱা নহ'লে আমাৰ গতিকে অকণমান ভোকো লাগিছে আৰু ৰাতিলৈ যিহেতু সাংস্কৃতিক সন্ধিয়াত নাচিবলৈও আছে গতিকে ভাবিলোঁ এইবাৰ লাইনত থিয় হৈ ভাত অলপকে খায়ে লওঁ আৰু এইফালে আমাৰ বেটছটোৱে গোটেইটোৱে লাইন পতাত পূৰা বিজি হৈ গ'ল এইফালে আমি পূৰা সকলো বিজি এতিয়া খানা খোৱাত লেকচাৰ মাৰি মাৰি পূৰা ভাত খাই আছোঁ খানাটো বহুত বেছিয়ে টেষ্টি হৈছিল মাংস বহুত ধুনীয়া বনাইছিল ধুনীয়াকৈ একদম পূৰা দগৰি আমি গোটেইকেইটাই এতিয়া খাই ল'লোঁ ৰাতিৰ ভাত সাজ আৰু এইফালে খানা খাই মেলি আহি দেখোঁ অলৰেডি ষ্টেজত সাংস্কৃতিক সন্ধ্যা আৰম্ভ হৈয়ে গ'ল আৰু আমিও এইফালে বহি ল'লোঁ ধুনীয়াকৈ সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ প্ৰত্যেকটো বেষ্টৰ ষ্টুডেণ্টে কিবা নহয় কিবা কৰিছে কোনোবাই গান গাইছে যিসকলে নাচিব জানে নাচিছে আৰু ময়ো ভাবিলোঁ দুটামান ক্লিপ আপোনালোকৰ বাবে ৰাখি থওঁ ধুনীয়াকৈ এতিয়া মই কেইটামান ধুনীয়া ধুনীয়া ক্লিপ লগাই দিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আজি মোৰ ব্লগটো মই ইয়াতে সামৰি দিম বুলি ভাবিছোঁ যিহেতু সাংস্কৃতিক সন্ধ্যা ৰাতিলৈকে চলিব সেইখিনি উপভোগ কৰিম এতিয়া তাৰপিছতে আৰু ঘৰলৈ গুচি যাম আপোনালোকে গোটেই ব্লগটো লাষ্টলৈকে চাব যিহেতু ধুনীয়া ধুনীয়া সাংস্কৃতিক সন্ধ্যা ক্লিপবিলাক লাষ্টত মই লগাই দিছোঁ গোটেইখিনি শেষলৈকে চাব আৰু যদি চাই ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেন্তে আজিলৈ আহিছোঁ বাই বাই Romot matisu, otuma jane moni, otumi mulbukure, ohiya bakor moni. Romot matisu, otuma jane moni, otumi mulbukure, ohiya bakor moni. Oi kote nu goya sila, bisari no yukura.
अजब सी अदाएं हैं ओ आँखों में तेरी अजब सी মনে মনে কিয় আহি জগালে আৰু খোৱা সপোনৰ বাৰে বাৰে আহি মেলা আগতে আকৌ আহিয়াকে মনে মনে কিয় আহি জগালে বুজাবে কি কোৱানা এই মনকে খজানা হান সুৱানা বুকুতে কাখন আহি ৰুৱানা এবাৰলে Come on. बातें जरा प्यार है मेरा ना लगे कभी भागो थुपा थुपे मोर बारी होले